হেল্ল' ভিউৱাৰ, আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মেকিং পজিটিভলৈ। আজি মই আপোনাক প্লে ষ্ট'ৰৰ বিষয়ে 4টা টিপছ দিম আৰু এই 4টা টিপছ বহুত ইম্পৰ্টেণ্ট, বহুত গুৰুত্বপূৰ্ণ। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। তো ভিউৱাৰ, কিনো এই প্লে ষ্ট'ৰৰ 4টা টিপছ জানিবৰ কাৰণে আপুনি প্ৰথমতে প্লে ষ্ট'ৰ অ'পেন কৰিব লাগিব। এতিয়া মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত মই আপোনাক দেখুৱাম। এতিয়া প্ৰথমতে আপুনি মেনুত যাব লাগিব। মেনুত গৈ পেলাই আপুনি মেনুটো অ'পেন কৰাৰ পিছত মই আপোনাক প্ৰথমতে দেখুৱাম। আপোনাৰ যদিহে মোবাইল হেং হয়, আপোনাৰ মোবাইলটো হেং হোৱাৰ প্ৰব্লেম আছে, তেতিয়াহ'লে এইটোনো কেনেকৈ ঠিক কৰিব পাৰি। প্লে ষ্ট'ৰত গৈ আপুনি দেখি আছে, গৈ পেলাই আপুনি প্ৰথমতে অটো আপডেট এপছ এইটো ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰাৰ পিছত আপোনাৰ অভাৰ এনি নেটৱৰ্ক, অভাৰ ৱাইফাই অনলি, ডণ্ট অটো আপডেট এপছ, এনেকুৱা ধৰণৰ 3টা অপশ্যন দেখিবলৈ পোৱা যাব। তাৰে আপুনি ডণ্ট অটো আপডেট এপ এইটো ক্লিক কৰি ডান কৰিব লাগিব। বাছ আপুনি এইটো কৰাৰ পিছত আপোনাৰ মোবাইলটো আৰু হেং হোৱাৰ পৰা ৰক্ষা পাব। মোবাইল আৰু নেক্সট টাইম হেং নহ'ব। এতিয়া আহিছোঁ মই 2 নম্বৰ টিপছলৈ। 2 নম্বৰ টিপছটো হৈছে আপোনাৰ মোবাইলটোত যদি জল্দি বেটাৰী শেষ হয়, বেটাৰী চাৰ্জ শেষ হয়, তেতিয়াহ'লে আপুনি প্ৰথমতে থেমত যাব লাগিব। থেমত যোৱাৰ পিছত আপোনাৰ 3টা অপশ্যন দেখিবলৈ পোৱা যাব। প্ৰথমটো হৈছে লাইট, ছেকেণ্ডটো হৈছে, দ্বিতীয়টো হৈছে ডাৰ্ক আৰু তৃতীয়টো হৈছে ছিষ্টেম ডিফল্ট। এই 3টাৰ ভিতৰত আপুনি ছিষ্টেম ডিফল্ট এইটো ক্লিক কৰি ল'ব লাগিব। এইটো ক্লিক কৰি লোৱাৰ পিছত আপোনাৰ মোবাইলৰ যিটো বেটাৰী বেকআপ হয়, আগতে যিহেতু জল্দি আপোনাৰ মোবাইলৰ বেটাৰী শেষ হৈছিলে, এইটো কৰাৰ পিছত আপোনাৰ মোবাইলটো বহুত টাইমলৈকে বেটাৰী চাৰ্জ থাকিব। তো ফ্ৰেণ্ড, এতিয়া মই আপোনাক দেখুৱাম চবতকৈ ইম্পৰ্টেণ্ট এটা বস্তু হয়, যিটো আপুনি দেখিছে প্লে প্ৰটেক্ট বুলি। আপুনি দেখি আছে এতিয়া প্লে প্ৰটেক্ট বুলি। এইটো এনেকুৱা এটা চিষ্টেম, আপোনাৰ মোবাইলত যদি আপুনি নজনাকৈ ফ্ৰড এপ থাকে আপোনাৰ মোবাইলৰ ভিতৰত, সেই ফ্ৰড এপছবোৰৰ জৰিয়তে আপোনাৰ মোবাইলৰ যিকোনো পাৰ্চনেল ডাটা হওক, ফটো, ভিডিঅ'ছ, নাম্বাৰ হওক, আপোনাৰ মোবাইলত থকা পাৰ্চনেল ডাটাসমূহ এই ফ্ৰড এপছসমূহৰ জৰিয়তে আপোনাৰ মোবাইলৰ পৰা ট্ৰেন্সফাৰ হৈ যাব পাৰে। আৰু সেইটোৰ পৰা আপুনি পৰিত্ৰাণ পাবৰ কাৰণে, আপুনি নিৰাপদ হৈ থাকিবৰ কাৰণে আপুনি প্লে প্ৰটেক্ট এইটো ছেটিং স্কেন কৰি ল'ব। স্কেন কৰিলে কি হয়, আপোনাৰ মোবাইলত যদি তেনেকুৱা কোনো ধৰণৰ ফ্ৰড এপছ থাকে, সেইবোৰ স্কেন কৰাৰ পাছত অট'মেটিকেলি আনইনষ্টল হৈ যাব। ঠিক আছে, তো আপুনি সেইটো স্কেন কৰি ল'ব। হেল্ল' ভিউৱাৰ, তো ভিডিঅ'টো যদিহে ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু অকণমান শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো দেখিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। তো বন্ধু, এতিয়া আহিছোঁ আমি 4 নম্বৰ টিপছটোলৈ, অৰ্থাৎ শেষৰটো টিপছটোলৈ। এই টিপছটো হৈছে আপোনাৰ মোবাইলটো অৰিজিনেল নে ডুপ্লিকেট, এইটো জানিবৰ কাৰণে আপুনি প্ৰথমতে যাব লাগিব ছেটিং অপশ্যনত। ছেটিঙত গৈ আপুনি তলত দেখিব প্লে প্ৰটেক্ট চাৰ্টিফিকেশ্যন। মই ইয়াতে লিখা আছে ডিভাইচ ইজ চাৰ্টিফাইড, মোৰ মোবাইলটো অৰিজিনেল হয়। আপোনাৰ মোবাইলটো অৰিজিনেল হয় নে ডুপ্লিকেট হয়, এইটো জানিবৰ কাৰণে, আৰু আপোনাৰ মোবাইলটো চাৰ্টিফাইড হয় নে নহয়, এইটো জানিবৰ কাৰণে আপুনি প্লে ষ্ট'ৰত গৈ ছেটিং অপশ্যনত গৈ তলত গৈ এইটো চেক কৰিব পাৰে। তো ফ্ৰেণ্ড, আজিলৈ ইমানেই। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে। যদিহে ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু বন্ধু, আজি যদি প্ৰথমবাৰ আপুনি মোৰ চেনেলটো দেখিছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে আপুনি ছাবস্ক্ৰাইব কৰক। তো আজিলৈ এৰিছোঁ, ধন্যবাদ।